হেল্ল' ফ্ৰেণ্ডছ, তো স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে আগৰ ভিডিঅ'ত গেংটকত থকা ধুনীয়া ঠাইসমূহ দেখা পাইছিল। আজি আমি যাম গেংটকৰ পৰা নৰ্থ ছিকিমলৈ। তো আমি প্ৰথমে নৰ্থ ছিকিমৰ আমি যাম লাচেন, তাৰ পৰা যাম আমি লাচুং। তো আজি আমি যাম লাচেনলৈ। তো আপোনালোকে চাই থাকিব, ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। গুড মৰ্ণিং ফ্ৰম গেংটক। আৰু এতিয়া আছোঁ মই হোটেল ৰুমত। আৰু যোৱাকালি আপোনালোকে গেংটকত থকা বিভিন্ন ধৰণৰ ধুনীয়া ঠাইসমূহ দেখা পাইছিল। আজি আমি গৈ আছোঁ লাচেনলৈ। আৰু আমি আজি ৰাতিপুৱাই উঠিলোঁ আৰু ৰাতিপুৱা আমি সোনকালে তালৈ যাম। তো আপোনালোকক আজি ৰাস্তাত যি যি ধুনীয়া ঠাইসমূহ দেখাব আপোনালোকক সকলোকে দেখুৱাম। এতিয়া আছোঁ হোটেল ৰুমত আৰু আপোনালোকক হোটেলৰ পৰা বাহিৰৰ ভিউটো দেখাই আছোঁ, চাই থাকক। ভিউ চাওক না, কি মজা। ৰাতিপুৱাৰ কাৰণে বৰ্তমান গাড়ী মটৰ কিছু কম ইয়াত। তো অলপ পিছত পূৰা ভৰ্তি হৈ যাব এই ৰাস্তাটোত। এতিয়া আমি টেক্সি ষ্টেণ্ডত আছোঁ আৰু ইয়াৰ পৰা আমি নৰ্থ ছিকিম যাম। আৰু আমাৰ বুক কৰা গৈছে আৰু গৈ লওঁ, গৈ আপোনালোকক ভিডিঅ'বোৰ ধুনীয়াকৈ দেখুৱাই চাই থাকিব। তো ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হ'ল। ইয়াৰ পৰা লাচেন মোটামুটি 124 কিলোমিটাৰ, মোটামুটি 4-5 ঘণ্টা লাগি যাব যাই পাওঁতে। এইটো ভিডিঅ'ত তেনেকুৱা বিশেষ একো দেখা নাপাব, মানে আজিৰ দিনটো গোটেই গাড়ীতে পাৰ হ'ব আমাৰ। আৰু আমি যাই পোৱা মানে আন্ধাৰে হৈ যাব। তো আমি যি যি পাৰোঁ আপোনালোকক দেখুৱাম। তো চাই থাকক ভিডিঅ'টো। তো আমি ব্ৰেকফাষ্ট কৰাৰ কাৰণে ইয়াত অকণমান সময় ৰখিলোঁ। আৰু ৰ'ব অলপ এটা আপোনালোকক ধুনীয়া জেগা দেখুৱাই আছোঁ, চাই থাকক। চাওক না, কি ধুনীয়া নাজাৰা। ৱাও। তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ, মানে ইয়াত বেছি সময় থাকিলে আমাৰ যাই পাওঁতে বহুত দেৰি হ'ব। তো আপোনালোক ডাইৰেক্ট গাড়ীত লগ পাই আছোঁ, চাই থাকিব ভিডিঅ'টো। তো আমাৰ যাত্ৰা পুনৰ আৰম্ভ হ'ল। আপোনালোকে চাওক না, কি ধুনীয়া নাজাৰা। ওচৰৰে তিষ্টা নদীটো বৈ গৈছে আৰু নদীৰ পানীৰ কালাৰটো চাওক না, সেউজীয়া সেউজীয়া একদম। আৰু এতিয়া আমি মাংগান নামৰ এখন সৰু চহৰ পালোঁ ছিকিমৰ। তো লাহে লাহে আন্ধাৰ হৈ আহিল আৰু এতিয়া ভিডিঅ' কোৱালিটি ইমান ঠিক নাপাব। ইয়াৰ পৰা মোটামুটি আৰু এঘণ্টামানৰ বাট আছে। আৰু এনেকৈয়ে আমি ৰাতি 7টামান বজাত লাচেন গৈ পাইছিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।